ধুবুৰীত আমি কেন্দ্ৰীয়ভাৱে বিষ্ণুৰাভা দিৱস পালন কৰিছোঁ। অসমৰ 8গৰাকী শিল্পী সাহিত্যিক উজ্জ্বল নক্ষত্ৰক আজি আমি ধুবুৰী জিলাত সন্মানিত কৰিছোঁ আৰু মই পুনৰ এবাৰ কৃতজ্ঞ অসমবাসী ৰাইজৰ হৈ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ স্মৃতিৰ প্ৰতি গভীৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ। ডিলিমিটেশ্যনৰ যিখন নটিফিকেশ্যন ওলাইছে মই তাতে তৎকালীনভাৱে পঢ়ি মই যি দেখিছোঁ যে মানুহৰ মাজত শংকা আছিল উজনি অসমত শীত কমিব বুলি, কিন্তু ডিলিমিটেশ্যন ড্ৰাফ্টখনত দেখা গৈছে যে উজনি অসমত শীত বাঢ়িছে। তাৰ লগে লগে আমাৰ ইতিহাদি কাৰ্বি আংলং জিলাত শীত বাঢ়িছে আৰু 126টা চিটৰ ভিতৰতে আছে। গতিকে তাৰ ভিতৰত আমাৰ যিখিনি শংকা আছিলে বা আমাৰ যিখিনি দাবী আছিলে, আমাৰ মানে মোৰ নহয় সমগ্ৰ জাতিটোৰ বহুখিনি আমি প্ৰতিফলিত হোৱা দেখা পাইছোঁ। কিন্তু মই বহি মোবাইলতে অলপ চাইছোঁ, মই পুৰা চাব পৰা নাই। অহাকালি মই ভাল কৰি চাই মোৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিম। কিন্তু আপাত দৃষ্টিত উজনি অসমত শীত নকমি বৃদ্ধি হোৱাৰ কাৰণে আৰু বিশেষকৈ ধেমাজিত এটা চিট অপেন হোৱা বাবে আৰু লখিমপুৰতো আৰু এটা চিট বঢ়া, এইবিলাকে আমাৰ জাতীয় জীৱনৰ শুভ সংকেত বুলি মই অনুভৱ কৰোঁ।